প্ৰায় 472 কোটি টকাৰ জব্দকৃত নিচাজাতীয় সামগ্ৰীত মুখ্যমন্ত্ৰীয়ে চলালে ৰোলাৰ। নিচাযুক্ত ৰাজ্যৰ লক্ষ্যৰে নলবাৰীত ৰাজ্য চৰকাৰৰ লোৱা কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যৌতুকৰ বাবে পত্নীক তালিবানী শাস্তি পত্নীৰ হাত ভৰি বান্ধি উলংগ কৰি গোপন অংগত জলকীয়া গুৰি সানিলে লম্পট স্বামীয়ে। কেৱল ইমানেই নহয়, পত্নীৰ অশালীন ভিডিঅ' প্ৰস্তুত কৰি ভাইৰেল কৰিলে ছ'চিয়েল মিডিয়াত। বটদ্ৰৱৰ বাটমাৰী গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। ছফিৰুল ইছলাম নামৰ লম্পটটোৰ বিৰুদ্ধে অভিযোগ পত্নীৰ। এজাক বৰষুণতে বানৰ কবলত যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথ। উৰণ সেতুৰ তলৰ ৰাষ্ট্ৰীয় ঘাইপথত ব্যাহত যাতায়াত। 20 টকাৰ বাবে মৰাণৰ খোৱাং দুলীয়া বামত লংকাকাণ্ড। 20 টকা দিবলৈ অমান্তি হোৱাৰ বাবে ভতিজাকে কাটিলে খুৰাকক। ভতিজাক হৰিদ্বাৰ মাহাতৰ আক্ৰমণত গুৰুতৰভাৱে আহত জগন্নাথ মাহাতো। পইচা বিচাৰি জগন্নাথ মাহাতোক বিদিষ্ট কৰে ভতিজাকে। ধন নিদিয়াত চোকা অস্ত্ৰেৰে কেইবাবাৰো আক্ৰমণ কৰে লোকজনক। কাইলৈ পুৱা 5 বজাৰ পৰা 2 মাহৰ বাবে বন্ধ হৈ পৰিব শৰাইঘাটৰ দলং। নতুন দলঙৰ দুয়ো দিশৰ পৰা লগোৱা যান বাহনসমূহ অহা যোৱা কৰিব পাৰিব। গধুৰ যান বাহনসমূহৰ ক্ষেত্ৰত থাকিব কিছু নীতি নিৰ্দেশনা। অৱশ্যে যাত্ৰীবাহী বাছৰ ক্ষেত্ৰত নাথাকিব কোনো নিৰ্দেশনা। দলংখনৰ মেৰামতিৰ উদ্দেশ্যে এই সিদ্ধান্ত এনে ফৰ্চুনাৰ ৰেলৱে। চিপছ কুৰকুৰেৰ বস্তাৰ মাজত গৰু সৰবৰাহকাৰীৰ নতুন পন্থা। গৰুৰ চোৰাং কাৰবাৰত ঘটনাত লগত জড়িত মিনহাজ আলী আৰু ছাদ্দাম হুছেইনক গ্ৰেপ্তাৰ। শ্ৰীৰামপুৰত তালাচীৰ সময়ত গ্ৰেপ্তাৰ অভয়াপুৰীৰ 2 সৰবৰাহকাৰী। গুৱাহাটীত 10 কোটি টকালৈ অন্তৰ্ধান মহিলা প্ৰবঞ্চক। 93 গৰাকী মহিলাৰ পৰা ধন ছ'চাইটি ধন লৈ পলায়ন প্ৰবঞ্চক প্ৰতিভা দাস মেধিৰ। শিশুক ব্যৱহাৰ কৰি ভিডিঅ' বনালে ডিলিট হ'ব পাৰে আপোনাৰ ফেচবুক ইনষ্টাগ্ৰাম একাউণ্ট। ঘৰৰ শিশুটিক লৈ ভিডিঅ' বনোৱা এৰক আপোনাৰ ফেচবুক ইনষ্টাগ্ৰাম একাউণ্ট বন্ধ কৰি দিয়াৰ লগতে চৰকাৰে দিব কঠোৰ শাস্তি। অত্যাধুনিকভাৱে সজোৱা হ'ব সুধাকণ্ঠ সমাধিক্ষেত্ৰ। ডিজিটেল এফেক্টেৰে সজোৱা হ'ব সুধাকণ্ঠৰ সমাধিক্ষেত্ৰ। সমাধিক্ষেত্ৰত সংযোজন কৰা হ'ব ক্ষুদ্ৰ এয়াৰ থিয়েটাৰ। 12 মাহে অনুষ্ঠান পাতিব পৰাকৈ গঠন কৰা হ'ব পৰিচালনা সমিতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা। বিহাৰৰ ফুচকা ব্যৱসায়ী হৰিৰাম ৰায়ৰ হাতত ধৰ্ষিতা শিৱসাগৰৰ কিশোৰী। 3 দিনৰ অন্তত আটক লম্পট হৰিৰাম ৰায়। বিহাৰৰ পৰা শিৱসাগৰলৈ আহি বছৰ বছৰ ধৰি ফুচকা ব্যৱসায় কৰি আহিছে হৰিৰাম ৰায়ে। কঠোৰ মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে আঁকিব নোৱাৰিব জুবিন গাৰ্গৰ ছবি। মন গ'লে আঁকিব নোৱাৰিব জুবিন গাৰ্গৰ ছবি। যধে মধে জুবিন গাৰ্গৰ ছবি আঁকিলে গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ। এতিয়াৰে পৰা হাৰ্ডথ্ৰব ছবি অংকন কৰাৰ পূৰ্বে ল'ব লাগিব অনুমতি। আগষ্টৰ পৰা আৰম্ভ হ'ব সকলো জনকল্যাণমূলক আঁচনিৰ কাম। ভুৱা চিকিৎসকৰ পিছত এইবাৰ ভুৱা শিক্ষক। চিৰাঙত বিধায়কৰ চহী জাল কৰি গ্ৰেপ্তাৰ ভুৱা শিক্ষক। বাপন চৰকাৰ নামৰ ভুৱা শিক্ষক গ্ৰেপ্তাৰ আৰক্ষীৰ। বিজনীৰ বিধায়কৰ অৰূপ কুমাৰ দেৰ চহীৰ কৰিছিল জালিয়াতি। নিযুক্তি পত্ৰত বিধায়কৰ চহী জালিয়াতি কৰিছিল বাপন চৰকাৰে। পুনৰ বিশ্ববাসীৰ বাবে বন্ধ হৈ পৰিল ষ্ট্ৰেইট অৱ হৰমুজ। মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ দামামা। আমেৰিকাৰ ওপৰত প্ৰতিশোধ ল'বলৈ সাজু ইৰাণ। মোক যিকোনো মুহূৰ্তত হত্যা কৰিব পাৰে বুলি ইৰাণৰ মৃত্যুৰ ভয়ত কম্পমান হৈছে ডনাল্ড ট্ৰাম্প। ৰঙিয়াত হাতেলোতে হোটেলৰ কোঠাত ধৰাত পৰি মুগ্ধাগীতত পোৱা নাই যুৱকে। ৰঙিয়াৰ 1 নং বাজু হোটেলত হাতেলোতে ধৰাত পৰিছিল পোহৰ আলী আৰু চামটু আলী। ইফালে তনবীৰ য়ামিন আৰু স্বপ্নম বিলকিছ। মেনেজাৰ জাংগিলা ব্ৰহ্মক আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আটক কৰে। স্থানীয় যুৱকৰ খবৰ ভিত্তিত অভিযান চলাই হাতেলোতে ৰঙিয়াৰ মৰঞ্জনৰ 1 নং বাজু হোটেলৰ পৰা আটক কৰে এই 5জনক। বাজেট দাখিল পিছতেই মুখ্যমন্ত্ৰীৰ সংবাদমেলত জনায়, স্বাস্থ্য শিক্ষা ৰাজহ সৃষ্টিকাৰী বিভাগত পদ সৃষ্টিৰে 2 লাখ নিযুক্তিৰ লক্ষ্য। বহু বিবাহৰ কৰা লোকে নাপাব চৰকাৰী আঁচনিৰ সুবিধা।
বহু বিবাহ কৰা চৰকাৰী কৰ্মচাৰীক বৰ্খাস্ত কৰা হ'ব। ধুৰন্ধৰৰ দৰে অসমত নিৰ্মাণ হ'ব লাচিত পুৰৰ ফুকনৰ কুশল কোঁৱৰলৈ বাণিজ্যিক চিনেমা। গুৱাহাটী বিশ্ববিদ্যালয়লৈ 100 কোটি টকাৰ প্ৰদান। ৰাজ্যৰ 8খন বিশ্ববিদ্যালয়লৈ 50 কোটি টকাকৈ প্ৰদান প্ৰস্তাৱ। অসমত নিৰ্মাণ হ'ব 2টা শৈক্ষিক বিকাশ কেন্দ্ৰ। প্ৰায় 20,000 শিক্ষাৰ্থীয়ে একেলগে অধ্যয়ন কৰিব পাৰিব এই কেন্দ্ৰত। আগষ্ট মাহত মুকলি কৰি দিয়া হ'ব CM ত্ৰিপুলিৰ দ্বিতীয় কিস্তিৰ ধন। দ্বিতীয় কিস্তিৰ ধনৰ পৰিমাণ হ'ব 25,000 টকা। বজালী জিলাৰ বাগমৰাত 13.48 লাখ টকাৰ নিষিদ্ধ সামগ্ৰী বিনষ্ট বজালী আৰক্ষীৰ। মুখ্যমন্ত্ৰীৰ অসাংবিধানিক মন্তব্যৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ হৈ জ্ঞানশ্ৰী বৰাৰ এজাহাৰ। ধন্যবাদ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।